লাগিছে আমাৰ ৪৫ নং ভেৰগাঁও বিধানসভা সমষ্টিৰ আমাৰ নেৰচন বড়ো ডাঙৰীয়াক UPPL দলৰ পৰা এটা মনোনীত প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে। আমি আজি ওদালগুৰিত নমিনেশ্যন দিবলৈ গৈ আছোঁ আৰু আচৰিত পাইছোঁ, আমিতো ইমানখিনি মানুহ লৈ ফালে এই নমিনেশ্যনটো দিম বুলি ভবা নাছিলোঁ। আমি ভাবিছিলোঁ অলপ জোপকৈ কেইজনমান মানুহক লৈ ফালে আৰু কেইখনমান গাড়ীহে মাত্ৰ নি ফালে আমি নমিনেশ্যনটো দি থৈ আহিম বুলি। মানে নমিনেশ্যন দিবলৈ যাওঁতে এনেই মিছা মিছুকৈ ইমান টকা পইচা খৰচা কৰি একো লাভ নাই আৰু গাড়ী ঘোঁৰা যোৱাৰ লগে লগে বহুত টকা পইচা খৰচা আহে আৰু বহুতখিনি যেতিয়া হাজাৰ হাজাৰ মানুহ যাব তেতিয়া চাহ খৰচা কিবাখিনি খৰচাৰ কাৰণে খুব অসুবিধা হয়। ইয়াৰ কাৰণে আমি কেইজনমান মানুহ জোপকৈ যাই পালেহে নমিনেশ্যনটো দিম বুলি ভাবিছিলোঁ। আমিতো ইমানখিনি মানুহ খবৰ দিয়াই নাছিলোঁ। আচৰিত পাইছোঁ, একেবাৰে নিজে গাড়ী লৈ পেলাই হাজাৰ হাজাৰ মানুহ আজি নেৰচন বড়ো ডাঙৰীয়াক বা UPPL দলক ছাপোৰ্ট কৰিবৰ কাৰণে ওলাই আহিছে। সেইটো আমাৰ কাৰণে শুভ লক্ষণ। এনেই হ'লেতো আমি জানো আমাৰ ৪৫ নং ভেৰগাঁও সমষ্টিত আমাৰ UPPL দলৰ মনোনীত প্ৰাৰ্থী নেৰচন বড়ো ডাঙৰীয়াক কোনো পৰ্যায়ত ইয়াত হাৰাব পৰা ক্ষমতা নাই আৰু সকলো ৰাইজে আমাৰ লগত আছে, ওলাই আহিছে। চাওক আপোনালোকে দেখাই দিলে হ'ল, এতিয়া চব পাৰ্চনেল গাড়ী লৈ আনিছে, ইয়াত ভাড়া এখনো নাই। আমি কিছুমান প্ৰাইমাৰীয়ে নিজাকৈ কিছুমান বাছবিলাক ধৰি আনিছে, আচৰিত লাগিছে। তাৰপিছত কিছুমানে আপত্তি কৰিলে আমাক বাছ লাগে, পিছত আমি আজি ৰাতিপুৱা কেইখনমান বাছ আমি পঠাই দিব লগা হৈছে। উপায় নহওঁতে আমি বাছ দিব লগা হৈছে, নহ'লেতো আমি কেইজনমান মাত্ৰ মানুহ লৈ ফালে নমিনেশ্যন দিয়া কথা আছিল। চাওক মহিলাসকল কিমান ওলাই আহিছে, বয়সস্থ মানুহ কিমান ওলাই আহিছে। ভাবিছিলোঁ, আচৰিত পাইছোঁ, মইতো নিজকে কিবা নিচিনা লাগি গ'ল। ভাল লাগিছে কাৰণ ৰাইজে আমাৰ লগত আছে। আমি ভাবিছোঁ সকলোৱে কামত ব্যস্ত, কাম কৰি থাকক। ভোটটো যিহেতু আমাক দিবই, ট্ৰেক্টৰকে দিব, ট্ৰেক্টৰ ছবিতে ভোটটো দিব। কিয় আৰু কষ্ট কৰিবৰ কাৰণে ওদালগুৰি যাব লাগে, ডকুমেণ্টছহে জমা দিব যাব লাগে। যি মূলা বাঢ়ে মানে দুটা পাততে গম পাই বুলি মানে সকলোৰে এটা কথাতে আছে। এই ইয়াত টেনশ্যন ল'বলগীয়া নাই। যিহে আমি দেখিবলৈ পাইছোঁ, আগ্ৰামা মহিলাৰী ডাঙৰীয়া যোৱা PTC ইলেকশ্যনত তেওঁ বহুতখিনি আঁচনিৰ কথা ঘোষণা কৰি পেলাই তেওঁ কাম কৰাৰ কাৰণে যিটো আগবাঢ়ি আহিছিলে বা কথা দিছিলে, সেইমতে তেখেতে কাম কৰাৰ কাৰণেও তেওঁ চিন্তা কৰিছে, চেষ্টা কৰিছে। কিন্তু তেওঁৰ যি তলত থকা সংগী পংগী নেতাবিলাকে যি কৰ্মকাণ্ডবিলাক এই যে 3 মাহত কৰি দেখুৱালে, ইয়াৰ কাৰণে ৰাইজে বহুত দুখ পাইছে। ঠিকে আছে, ইউথসকলৰ কাৰণে 2 লাখ টকা দি ফালে তেওঁলোকক অলপ কিবা এটা কৰি খাওক বুলি তেওঁলোকে কিবা এটা আঁচনি লৈছিলে। ছাত্ৰ ছাত্ৰীৰ কাৰণে কিবা এটা আঁচনি লৈছিলে, মহিলাবিলাকৰ কাৰণে 10,000 টকা কিবা দিয়া কথা তেওঁলোকে চিন্তা কৰিছে। ঠিকে আছে, এইবিলাক আমিও আদৰি জনাইছোঁ। আমিও ভাবিছিলোঁ এইবিলাক আঁচনি বনাই পালে মানুহবিলাকৰ কাৰণে কাম কৰি আগবাঢ়ি আহিব বা ভাল কাম কৰিব। ঠিকে, ওপৰত আঁচনিটো লৈছে, তল খাবত কি কৰিলে 2 লাখ টকা দিয়াৰ নামত যিবিলাকক দায়িত্ব দিছিলে লিষ্ট কৰাৰ কাৰণে আমি শুনিছোঁ, আমিতো দেখা পোৱা নাই। কোনোবা বোলে আপোনাক মই 2 লাখ টকাৰ IBSটো সোমাই দি দিম, 50-50 কৰিম, এনেকুৱাও বোলে এগ্ৰিমেণ্ট কৰিছে। কোনোবা বোলে আপুনি 50,000 মোক দিব লাগিব, আপুনি 1.5 লাখ টকা ল'ব লাগিব, সেনেকুৱাও বোলে হৈছে। কাৰোবাক বোলে 10,000 টকা দিম আপোনাক, আপুনি মোক 3,000 টকা দিব লাগিব, সেনেকুৱা এগ্ৰিমেণ্ট কৰি মানে তেওঁলোকে আঁচনিবিলাক দিছে বোলে। মইতো দেখা নাই, কিন্তু মোবাইলতো ভাইৰেল হৈ আছে। গতিকে এইবিলাক কৰ্মকাণ্ডক দেখা পাই ফালে বহুত মানুহে গতিকে একদম মানে ভাল নহ'ব এটা চিন্তা, এটা মনোভাৱত আহি গ'ল। যদি 2-3 মাহতে যদি সেনেকুৱা হয়, তেতিয়াহ'লে আৰু কত দিন আছে, কি হ'বলৈ গৈ আছে, এই কথাক মানুহৰ মাজত ভয় কৰিছে। গতিকে বিপেড দলৰ যিবিলাক এতিয়া নামি পৰিছে, কোনো এটা জেগাত তেওঁলোকে প্ৰাইমাৰী তেওঁলোকে মিটিং কৰিবৰ কাৰণে সাহস কৰা নাই, কোনো জেগাত তেওঁলোকে ৰাজহুৱা মিটিং ল'বৰ কাৰণে সাহস পোৱা নাই। যাৰ ফলত নেকি মনে কাৰোবাৰ আয়ে ঘৰত, কাৰোবাৰ এই দুখীয়া ঘৰৰ পৰিয়ালৰ ভিতৰত যাই পালে মানুহবিলাকক মনে জইনিং দি আছে। আমি শুনিছোঁ কাৰোবাক বোলে আপোনাক 30,000 টকা দিম, আমাৰ লগত জইন হ'ব, আৰু বছৰত আপোনাক 2 লাখ দুটাকৈ স্কিম দি যাম, সেনেকুৱা বুলি কৈয়ে মানুহবিলাক প্ৰলোভন দি পালে মানে জইনিং দিয়াৰ কাৰণে তেওঁলোকে মানে চেষ্টা কৰি আছে, কিন্তু কোনেও মানা নাই। আৰু কাৰোবাক বোলে আপোনালোকক 10,000 টকাকৈ দিম বুলি কোনোবা বোলে লগত লৈ যাই পেলাই জইনিং কৰাইছে। এতিয়া কিন্তু তেওঁলোকে 10,000টো নাপোৱাৰ কাৰণে খুব হৈ আমাৰ UPPL দলত এতিয়া যোগদান কৰিছে আৰু কিছুমানে যোগদান কৰিব। সেইবিলাক আমি দেখিবলৈ পাইছোঁ। যিয়ে নহওক, BPF দলৰে হওক, BJP দলৰে হওক বা যি দলৰে নহওক কিয়, মোৰ তৰফৰ পৰা এতিয়া ইলেকশ্যনত
যিসকলে মনোনীত প্ৰাৰ্থী পালে তেওঁলোকক মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ভাল কাম কৰক, ৰাইজৰ মাজত ভাল ভাল কথা কৈ পেলাই সোমাই যাওক, কথাবিলাক কৈ দিয়ক। মিছা কথা কৈ পেলাই আজিৰ তাৰিখত কাৰো ভোট লাভ কৰিব নোৱাৰে। গতিকে যিয়ে নহওক, আমাৰ বেলেগক ক'বলগীয়া দৰকাৰ নাই। আমাৰ 45 নং ভেৰগাঁও সমষ্টিত নেৰচন বড়ো ডাঙৰীয়া জিকাটো 100% খাটাং। আৰু এইবাৰ এছেম্বলি ইলেকশ্যনত আমাৰ UPPL দলৰ পৰা যিসকল MLA পাইছে বা প্ৰাৰ্থী পাইছে, সাংঘাতিক উল্টা ধৰণৰ ৰিজাল্ট হ'ব। যোৱা PTCৰ হিচাপে এইবাৰ উল্টা হ'ব। আমাৰ UPPL দলৰ কেইজন যি পাব চাবি, হাইষ্ট আমি MLA পঠাব পাৰিম আমাৰ PTCৰ পৰা UPPL দলে।